বাকি অনুভৱ কৰিলে ঘামি গলো একদম হাতখন পুৰা গৰম মানে গোটেই হোল বডি ঘামি মানে একদম মানে মই ভাবিছো মোক কি মানে কি হ'ল কিন্তু মানে বহুত মানে এনাৰ্জি বহুত কিবা এটা মানে ফিল আহিছে মানে পৰুৱা নেকি মানে মই ভাবিছো মই পৰুৱা ক'ৰ পৰা আহিলে মই মানে চিন্তা কৰি আছো মই হেৰি কৰি আছো যদিও মানে বহুত মানে এইটো একদম হাতৰ পৰা ষ্টাৰ্ট কৰি মোৰ ৰাইট হেণ্ডখন ইমান কপি আছে কেলে বাৰু এনাৰ্জি আপোনালোকৰ পুৰা কপি আছে আকৌ আৰু প্ৰথম অৱস্থাত মই যেতিয়া হেৰিটো শুনাৰ লগে লগে মই গৈ মানে সেই জেগাখিনিত মানে উপস্থিত হৈছো পাহাৰ পৰ্বত আছে নদী তাৰপিছত এইফালে চৰাই চিৰিকটিৰ মাত তাৰপিছত মানে মোৰ হাঁহি ওলাই গৈছে মই খুব মানে সেইবোৰ ভাল পাওঁ তাৰপাছত কি হ'ল পানীখিনিলৈ মই এনেকে মাৰি দিওঁতে মই মানে জিকাৰ খাই উঠিছো এনেকে কৰি পেলাই তাৰপাছতে মোৰ সৰু অৱস্থাটোলৈ মনত পৰিলে সৰুতে মই খুব মানে এই হাবি জংঘলত ঘূৰি ফুৰিছিলো তাৰপৰা মানে অট'মেটিক মোৰ তেতিয়া মানে চকু পানী ওলাই আহিছে তেনেকে মানে বহুত বেলেগ বেলেগ হেৰি দেখিলো তাৰপিছত আকৌ ৰেকি এনাৰ্জিটো মোৰ গাত আহি গৈছে মই মানে চবকে চুই চুই তাতে পশু পক্ষী যিবিলাক আছে সিহঁতক চুই চুই মই ভাল কৰিছো এনেকুৱা ধৰণৰ হাতখন এতিয়াও কপি আছে মানে মই এতিয়া আপোনাৰ ওচৰত ক্লাছ লৈ লৈ মই এইটো বস্তু অন্তৰ্দৃষ্টি বস্তুটো চকু মুদিলেই সেইটো বস্তুটো দেখি পোৱা হৈছো লাহে লাহে দেই সেইটো মোৰ ব্লেছিংছ বুলি ক'ব লাগিব সেই বস্তুটো আপুনি মোক ফিল কৰাই তুলিব পাৰিছে মানে এনাৰ্জিবোৰ দি দি পেলাই মই এটা হোৱাইট কালাৰ এনাৰ্জি প্ৰথমে মই সেই যে লাইক আকাশত যেতিয়া ফটকাবোৰ ফুটি যায় ন ব্লাষ্ট হৈ যায় এনাৰ্জিবোৰ কি কয় ফটকাবোৰ স্পাৰ্কলছবোৰ যেনেকে তেনেকুৱা এনাৰ্জিবোৰ দেখিছো হোৱাইট কালাৰ এনাৰ্জিটো দেখি আছো লাইক মাজে মাজে মই ডি এন এটো ড্ৰয়িং কৰিলে যিটো টাইপত হয় সেইটো টাইপত মোৰ ওচৰলৈ আহি আছে এণ্ড দেন লাষ্টৰ ফাললে মই দেখা পাইছো তাৰ মাজতে আকৌ মই ব্লু কালাৰ ইংক ব্লু যিটো হয় সেইটো কালাৰো দেখা পাইছো আৰু ইংক ব্লু দেখিছো ইয়াৰ আগতে মই ভায়লেট ব্লু দেখিছিলো হা এতিয়া আজি মই ইংক ব্লু কালাৰটো দেখা পাইছো তাৰপিছতে লাষ্টৰ ফাললে মই সেয়া দেখা পাইছো বস্তুটো মানে আহি আছে মোৰ ওচৰলৈ মই সেইটো গম পাইছো গৰম এটা উঠিছে কিন্তু মানে এই এনাৰ্জিবোৰ লৈ লৈ মই বডিটো কুল হৈ গৈছে লাহে লাহে মোৰ চাগে মোৰ অনুমান হয় তাৰপিছতে মানে তেনেকে মই ফিল কৰিছো আৰু লাইট মানে একদম লাইট ভাইব্ৰেচন যিটো হয় সেই ভাইব্ৰেচনটো মোৰ আগৰ পৰাই চিনাকি ধৰক মই গম পাইছো মোৰ গাত যে আপোনাৰ পৰা এনাৰ্জিটো মোৰ গালে লাহে 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 গৈ আছে চেলাইন ললে যেনেকে আহি থাকে ন বস্তুটো তেনেকে আহি আছে মোৰ খুব ভাল লাগিছে মানে মই একদম শান্ত হৈ গৈছো মোৰ জিঅটো একদম পুৰা শান্ত হৈ গৈছে মানে একদম চাইলেণ্ট মানে মই যেন সেই এনাৰ্জিটোৰ লগতে মই বিলীন হৈ যাম মানে মই মানে সেই এনাৰ্জিটোৰ লগতে যেন একদম থাকিম মানে এক ঘন্টা দুঘন্টা ন ঘন্টা ধৰি যেন মই এনাৰ্জিটোৰ লগতে মই বিলীন হৈ যাম মানে লাইক মানে মোৰ সেনেকুৱা ফিল হৈছে ভাল লাগিলে খুব ভাল লাগিলে মোৰতো পুৰা গৰম লাগি গৈছে একদম ঘামি জামি অৱস্থা নাই এনেকুৱা লাগিছিল যেন কিবা পৰুৱা আহি গাত যেন খোজকাঢ়ি আছে মই ভাবি আছো কিবা খোজকাঢ়ি আছে খালি পিৰপুৰণি কৰি খোজতি উঠে আকৌ হাত ভৰিবিলাক ন এনেকুৱা টানিছে নহয় যেন কোনোবাই টানিহে আছে এনেকুৱা লাগি গৈছে নাজানো কি হৈছে সেইখিনি টাইমত একদম মানে গাটো পৰুৱাই যেন একেবাৰে খোজ কৰি আছে ইমান মানে ভাবি মানে বেয়া লাগি গৈছে একদম